কমলি শাকখিনি সৰু সৰুকৈ কাটি ল'ম। ইয়াৰে আধা মই মুগ দাইল দি বনাম আৰু আধা শাক ভাজিম। এতিয়া শাকখিনি কাটি ল'ম। শাকখিনি মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এতিয়া মোৰ শাকখিনি কটা হৈ গ'ল। এতিয়া আমি শাকখিনি বনাম। এতিয়া আমি কমলি শাকখিনি ভাজিম। কমলি শাক ভাজিবলৈ মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু কেই ফুটামান, জলকীয়া দুটা লৈ লৈছোঁ। এতিয়া কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে, ৰিফাইন তেল দি দিছোঁ। আমাৰ তেলখিনি গৰম হৈ গৈছে, ক'লা জিৰা অলপমান দি দিছোঁ, নহৰু কেইটা দি দিছোঁ, লগতে পিঁয়াজ, কেঁচা জলকীয়া দুটা দি দিছোঁ। এতিয়া আমাৰ এইখিনি ভাজা হৈ গ'ল, পিঁয়াজ, নহৰু, জলকীয়াহে। এতিয়া শাকখিনি দি দিছোঁ। সোৱাদটো অনুযায়ী নিমখ দি দিছোঁ আধা চামুচ, হালধি গুড়ি দি দিছোঁ। এতিয়া শাকখিনি সিজাৰ কাৰণে অকণমান সময় ঢাকি থওঁ। এতিয়া শাকখিনি ভাজা হৈ গ'ল। শাকখিনি মই মাজতে এবাৰ আৰু ঢাকনিখন গুচাই লাৰি দি দিছিলোঁ। শাকখিনি মই একেবাৰে কম জুই দি ভাজি ল'লোঁ। এতিয়া শাকখিনি ভাজা হৈ গ'ল। এতিয়া নমাই লৈছোঁ। এতিয়া মই আগতে মুগ দাইলখিনি অলপ তেল নিদিয়াকৈ ভাজি লওঁ। এতিয়া দালিখিনি অলপ পানী দি সিজাই দিওঁ। এতিয়া মই পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ এচামুচ। এতিয়া মোৰ দালিখিনি সিজি গৈছে, ইয়াত মই শাকখিনি দি দিছোঁ। ইয়াত মই হালধি গুড়ি দিছোঁ এচামুচ। এতিয়া কেৰাহীটো বহাই দি দিছোঁ। কেৰাহী গৰম হৈ গ'ল। ইয়াত মই ৰিফাইন তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে, পাঁচফোৰণ দি দিছোঁ। তেজপাত, শুকান জলকীয়া আৰু নহৰু দি দিছোঁ। কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি দিছোঁ। এতিয়া দালিখিনি আমি চম্ভাৰ দি দিছোঁ। আদা বটাখিনিও দি দিলোঁ। এইখিনি সিজি গ'ল। ইয়াত মই আদা বটা অলপ দি দিছোঁ। আপোনালোকে নিদিলেও নাই, কাৰণ আদা বটা মই মুগ দাইল বনোৱাৰ কাৰণে দি দিছোঁ। এতিয়া আমাৰ দালিখিনি বনোৱা হৈ গ'ল। নমাই লৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে।